হেল্ল' গাইজ, আজি আমি জানিম উন্নয়নশীল আৰু উন্নত দেশবোৰৰ মাজত পাৰ্থক্য কি। তেতিয়াহ'লে পলম নকৰি আহক। উন্নয়নৰ প্ৰক্ৰিয়া দ্ৰুতভাৱে বা লাহে লাহে চলি থকা যিখন দেশে সম্পূৰ্ণ উন্নত অৱস্থাপ্ৰাপ্ত হোৱা নাই অথচ পিছপৰা আৰু উন্নত দেশ বুলি ক'ব নোৱাৰি, সেই দেশক উন্নয়নশীল দেশ বুলি কোৱা হয়। এনে দেশত উন্নয়নৰ দীৰ্ঘম্যাদী প্ৰক্ৰিয়া চলি থাকে। অনুন্নত আৰু উন্নত দেশবোৰৰ মাজতে উন্নয়নশীল দেশ অৱস্থিত। আনহাতে যিবোৰ দেশে উন্নতিৰ কৰ্মসূচীৰ জৰিয়তে সুসংহত অৰ্থনৈতিক ভেটি তৈয়াৰ কৰিছে আৰু উন্নতিৰ উচ্চ শিখৰ লাভ কৰিছে, সেইবোৰ দেশক উন্নত দেশ বুলি কোৱা হয়। এনে দেশত উন্নতকৰণৰ কাম সম্পূৰ্ণ হৈছে বুলি ধৰা হয়। যদিহে মোৰ চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক কৰিব।